কিমান দিনৰ মূৰত লগ হ'লো আমি সেই স্কুল পঢ়ি থাকোঁতে কলেজ পঢ়ি থাকোঁতে এতিয়া আমি আড্ডা মাৰা আজি পৰিবাৰৰ কাৰণে আমি লগ হ'বাই নাপাওঁ তইও দেখোন বহুত বুঢ়া হৈছা ৰঘুকান্ত কি কবি আৰু মোৰ দেহাত চুগাৰ হৈছে না একো নহয় দেই তপন তইও বেটা হেণ্ডচাম হৈ আছা দেখোন সেয়াত কি কৰবি আৰু ৰঘুকান্ত তিৰিৰ কাৰণে সেনেকৈ থাকিব লগা হৈছে আৰু ভকলাকান্ত কাৰণ আছ কিয় বা সিৰ পকা দাঢ়ি ৰাখি একদম কি লেভেল যেন নেতাই সি এটা হ'ব দে তই অলপমান বেছি বকচাহে মোৰ দাঢ়ি বকচাইথেন মই কি কৰোঁ আজিকালি সৰু সৰু চলিগিলানতো দাঢ়ি চুলি পকি নহ'বা ধৰছে আমলকো জবা ফুল দিও তৰদি নাপায় মোৰতো সাধাৰণ কথা এইবিলাক বাদ দি মই জানা না মই সংসাৰত একেবাৰে সুখী নহয় বাপাও তিৰিৰ গালি 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 মই একদম পলে আনাৰ মজা একদম পাই গৈছোঁ তাৰে ওপৰত চলিৰ অত্যাচাৰ বাপা ইটো কৰিব সিটো কৰিব সেই চলিৰ দাই লাগলিও মোক আহি গেৰপা মাৰি ধৰিব তিৰিটোই তাইত দুখ হ'লেও মোকে গেৰপা মাৰি ধৰিব মই কহেও একো ইফালে লৰবা নৰা হৈছোঁ ইফালে লৰবা নৰা হৈছোঁ আজি বহুত দিনৰ মূৰত এই নদীৰ পাৰত আহি কেনে মোৰ কেনে যে সুখ হৈছে বাপা যাই কেনে আৰু সেই তাৰে তিতা মিঠা কথা সপৰাত শুনবা লাগব নাকি তোৰ ভাল বুলি ভাবছিলোঁ দাস কিন্তু মোৰ আৰু কি হ'ব মোৰ এই দেখা নাই তালুত সোনকালে চুলি নোহোৱা হ'ল কেথান বা তাইৰ পকা উঠলি তালুখেনতো মোৰ কলপ দি দি কেনে নোহোৱা কৰিব নহ'লে বোলে বিয়াই বাৰু মানুহ দুনুই মাতলি বোলে যাবা নৰা হৈছে তাইক বোলে মই 18 বছৰতে বিয়া কৰি আনলোঁ মই 34 থাকোঁতে দেখছা না দেখছা কিমান একদম তই ইয়াৰ কথা শুনবিয়ে তিৰিৰ পৰাও তাকলো খালি টকলা সেয়ে কথা কৈ থাকে মোক আৰু কথাটো সেই বহুত সৰু সৰু কথা আমাৰ আৰু এই বাপাও একদম তাইৰ আপত্তি নুগুছে মোৰ এই দাঢ়ি কচাবলৈ কিয় দীঘলা কৰি ৰাখলোঁ সেই হৈয়ে দাই মই ভাতৰ লগত দালি পি খাৱা সৰুৰে পৰা অভ্যাস মায়েও মোক কৈছিল তুহুও জানা হোটেল চোটেলত গেলি পৰ্যন্ত মই বাতিটি সতি হুপি খাওঁ দালি সেয়ে খাই ললি বোলে মোৰ দাঢ়ি কচা মেকা মেকা গন্ধ উঠে একদম সেই ভিত্তি উঠা কিমান গালিয়ে বাঢ়িব মোক বাগাত দিবা আহিলেও ৰাতি মোক মেকা মেকা গন্ধ বুলি কৈ কিনে জকে পুতেক এখাৰ লগত বাগাত দিবা যায় সেনে হৈছে মোৰ ঘটনা আৰু ভিতৰুৱা কথা বহুত আছে নকওঁ দেচোন লাজ পাম মইও মই সকা আনছোৱে বহুত দিনৰ মূৰত খাবি নেকি তেওঁ কোনোবাই সকা এটা হৈ ল'ম ৰ কোনোবাই খাবি নেকি দেখছা ইয়াৰ ভিত্তি উঠাৰ এথে নহয় সকা খা স্বভাৱটো যাবাই নাই তোৰ আগৰ স্বভাৱ যাবা নাই বাপা মই নাকওঁ দে মই আগৰ স্বভাৱ বহুত বদলৈছোঁ আৰু মোৰ হাৰ্টৰ বেমাৰ আছে ভাই মোৰ বহুত হাৰ্টৰ প্ৰব্লেম হৈছে দে মই উশাহ নিশাহত কষ্ট পাওঁ মই সকা খাই কেনে আৰু মই পইচা নাবাচোঁ আৰু তই ভিত্তি উঠাই এথে নকৰবিন কিয় খাই থাকা তই মোৰ বা চা চুলিত তালুত চুলি নোহোৱা হৈছে মোৰো মাজে মাজে মুখখন বখৰা লাগে তোৰ লগত চাই কেনে এটা ফোন আহিছে কাৰবা হেল্ল' মই যাই আছোঁ মই অলপমান অফিচৰ কামত বাহিৰত আহিছিলোঁ মোৰ পেঞ্চনটো হোৱা নাইতো তাৰে কাৰণে এখন মই আবেদন পত্ৰ দিব আহিছিলোঁ নাই কাক মই লগ কৰি কথা পাতি আড্ডা মাৰি থাকিম এইটো বয়সত যাই আছোঁ দে কি সিদিনা দেখোন 1 কেজি চেনি আনিছিলোঁ আজি শেষে হ'ল ৰাক্ষসে খা দিয়া নাকিনে দেখোঁ মোৰো ফোন আহিছে হেল্ল' বাবা ক নাই মই ফৰেষ্টত আহিছিলোঁ এনে এখন তামোল খাবাক লগে যাই আছোঁ দেই মাৰ লগত মাতা মাতি নাহিয়ে মোৰ হ'ব দে কি নিবা লাগে চকলেট মিল্কী বাৰ্ড দে বাপাও তোহাৰ দেখোন ফোনৰ উৎপাত নুগুচায়ে এই বুঢ়া কালক লগিন ঘৰৰ পৰা ইমান ফোন অমুক নিবি তমুক নিবি মোৰে নাই দেখছা মোৰে বিন্দাছ এইগিলাখান তোহাৰ লগত আহিবাও ইচ্ছা কৰে না 1 ঘণ্টা ভালকেন বহিব নোৱাৰোঁ আড্ডা মাৰবা নোৱাৰোঁ হ'ব ব'ল যাওঁ যা
ঘৰত যায় ভাল এইগিলাখান ফিটি উঠা কথা শুনবাও নৰি ঘৰত বোলে ঘৰত তিতা কাহা কথা আৰু তোহাৰ লগত বোলে তোহাৰ লগত প্ৰতিদি গুণ এৰা হৈছে যা ময়ো যাওঁ আৰু সি ৰাগ কৰলাক নেকি নে যাওঁ হ'লে আমিও সি নাথাকিলে আগৰ পৰাও ভাল লাগিছিল বৰ্তমানো ভাল নালাগে তইও যা কইনা জিনি পাৰিছে ময়ো আমাৰ চলি জিনিবা নিছে দেওঙাৰ কিবা নচো আৰু যিহেতু তাহাৰ লগত বান খাইছোঁ ভাবছিলোঁ আজি বহুত ভাল লাগব অলপে লগৰ লগত এনজয় কৰিম আগৰ কলেজৰ দিনবোৰ কথা মনত কৰিম নাই এই বিয়া কৰলি গোটেই সংসাৰৰ মায়া মোহ এৰবা লাগব নহ'লে কেথেনো বেলেগৰ লগত তই ভালকৈ থাকবা নৰা ভয় খাইছিল না কৰোণা শুনাই দিয়ক যি নহওক আজিৰ ভিডিঅ'টো যদি ভাল লাগছে আপনাহাল লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব বাটনটো টিপা নাপাহৰিব আজিক লগিন ধন্যবাদ আৰু পিছত সোনকালে আহি আছোঁ